আনন্দৰ দিনটোতেই ৰিয়ান পৰাগে পালে হৃদয় বিদাৰক খবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠা অসমৰ সুদূৰ্শ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ বাবে আহিছে এটা দুখবৰ। ৰিয়ানে মঙলবাৰে নিশা হেৰুৱালে ক্ৰিকেটাৰ ককাক ৰঞ্জিত প্ৰসাদ বৰুৱাক। ৰিয়ান পৰাগে মঙলবাৰে BCCIৰ পৰা 2022 আৰু 23 বৰ্ষৰ লালা অমৰনাথ বঁটা লাভ কৰাৰ সুখবৰ আনন্দৰ মাজতেই ৰিয়ানৰ বাবে আহিল এই দুখবৰ। মঙলবাৰে নিশা মৃত্যু হয় ৰঞ্জিত প্ৰসাদ বৰুৱা। উল্লেখযোগ্য যে ৰঞ্জিত প্ৰসাদ বৰুৱা হ'ল ৰিয়ানৰ মাতৃ তথা আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ মিথু বৰুৱাৰ পিতৃ। ক্ৰিকেটাৰ ককাকে সৰুৰে পৰা ৰিয়ানক ক্ৰিকেট খেলিবলৈ যথেষ্ট উৎসাহ দিছিল। উল্লেখযোগ্য যে BCCI এৱাৰ্ড 2024 কেৰেমনিত উজ্জ্বলি উঠিছে অসম সন্তান ৰিয়ান পৰাগ। 2023 চনত বেটিং বলিঙেৰে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছিল ৰিয়ান পৰাগে। মঙলবাৰে দিনটোত আহিছিল ৰিয়ান পৰাগৰ বাবে এটা আনন্দৰ দিন, কিন্তু হঠাৎ আহি পৰিল এটা দুখবৰ। মঙলবাৰ দিনটোতে ৰিয়ান পৰাগলৈ 2022 আৰু 23 বৰ্ষৰ লালা অমৰনাথ বঁটা আগবঢ়োৱা হয়। ক্ৰিকেটৰ সীমিত অভাৰৰ খেলত সুন্দৰ অলৰাউণ্ডাৰ প্ৰদৰ্শন দাঙি ধৰাৰ বাবে এই বঁটা অসম সন্তান ৰিয়ান পৰাগলৈ আগবঢ়ায়। কিন্তু হঠাৎ আহি পৰিছে এই দুখবৰটো।